হাই গাইজ, সকলোকে মই মোৰ নতুন আন এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। আপোনালোক সকলো ভালে আছে নিশ্চয়, ময়ো ভালে আছোঁ। তো ভিডিঅ'টো চাই থাকক। এতিয়া আমি চাহ খাব লৈছোঁ। শুই উঠিছিলোঁ, শুই মেলি ইয়াত উঠিছোঁ। উঠি পিনি ইয়াতে এতিয়া চাহ খাব লৈছোঁ। আপোনালোকক দেখাই আছোঁ বেক কেমেৰা দি। মই গা চা আকৌ একবাৰ পিছবেলা এতিয়া কেইটা বাজিলে 5:27 হৈ গ'ল আৰু এতিয়া মই গা পা ধুই মেলি আকৌ ইমান গৰম যে সেইকাৰণে গা পা ধুই ল'লোঁ। চাব পাৰে গা পা ধুই আজৰি। এতিয়া কি কৰিম এতিয়া একো নকৰোঁ, এনেই ভণ্টি আৰু আমি লেকচাৰ মাৰিম আৰু খুৰীহঁতৰ লগত। বাকী লগ পাই আছোঁ। তোক মৰম কৰচোন, মৰম কৰ মাওঁতো। ভৰিব নাপায় দেই ন, নাপায় চাওঁ। নাচ গগ আছে দেই, তাত গগ আছে, গগ ভয় লাগিছে। আইনটো আমাৰ হাই গাইজ দিছে, আপোনালোকে সকলোৱে চাব পাৰে। চাওক হাই দিছে, ফ্লাইং কিছ দি দিয়া, ফ্লাইং কিছ চাব পাৰে। আপোনালোকক সকলোকে ফ্লাইং কিছ দিছে মোৰ বেটুটো। গান গাই দিছা নে কি কৰিছা তুমি? মালেমা পিতাটো নাচি দেচোন। মালেমা পিতা দে, 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 মালেমা পিতা দে। হৈ গ'ল। নেজটো লাগিলে, চকুত লাগিলে নেকি? এইটো ইয়াত মৰম কৰ পুচি, পুচি কৰ, পুচি গুচি যাব নহ'লে। পুচি মৰম মাও চাওঁ পুচি চাওঁ পুচি চাওঁ। এতিয়া টাইম বাজিছে 10:44। এতিয়া ভাত খাব লৈছোঁ। এইফালে চাব পাৰে বেটাই শুই গ'ল। তেতিয়া মই ভাত খাম আৰু তাৰপিছত আপোনালোকক বেক কেমেৰা দেখাই আছোঁ মই আজি কি খাম। চাব পাৰে ইয়াতে, চাব পাৰে মোৰ থালি মই কিমান ভাত খাওঁ চাব পাৰে। এইফালে ভণ্টিৰ কিমান অলপমান খায় আৰু এইফালে আমি ভণ্টিৰ এইফালে এইটো মোৰ বেছিটো মোৰ গ্লাছ হয়, যোনটো নেকি বেছি আপং আছে। সাজ খাম আজি, এইটো ৰাইচ বিয়েৰ হয় এইটো, চাব পাৰে। আৰু মই মানুহটো শকত ডাঙৰ যে সেইকাৰণে বেছি খাওঁ আৰু আমি গাঁৱলীয়া মানুহ এনেকৈ খাওঁ, লেতেৰা পেতেৰা বুলি কোনো নাভাবিব। এইফালে আছে আলু পিটিকা, ফুল আলুটিৰ পিটিকা, এইফালে হৈছে মাছৰ আৰু খলিহৰ পিটিকা, আৰু ইয়াতে আছে এইটো হৈছে কিবা শিমলু আৰু পাত। শিমলু আৰু কোনে কোনে খাইছে প্লিজ কমেণ্টত জনাব। আৰু এইটো হৈছে কি কয়, এইটো ছাল কোমোৰা কয় নেকি, পানী কোমোৰা কয় চাগে দেই। এইটো পানী কোমোৰা, দালিত পানী কোমোৰা দিয়া হৈছে, কোমোৰা হয় মানে এইটো দালিত দিয়া হৈছে। খাই লওঁ, তাৰপিছত আপোনালোকক পুনৰ লগ পাই আছোঁ। ইয়াতে চাব পাৰে মই বনাই আছোঁ আটাৰ হালোৱা। মইতো ঘিউ দি ভালকৈ ভাজি লৈছোঁ। কালাৰটো অলপ চেঞ্জ হোৱালৈকে ভাজি ল'ম। আটাৰ কালাৰটো অলপ চেঞ্জ হোৱালৈকে। হালোৱা এইখিনি মোৰ ভজা ভালদৰে হৈ গ'ল, ভালদৰে ভাজি লোৱা হৈ গ'ল। আৰু ইয়াতে মই এতিয়া দিম পানী। চেনিটো আপুনি এনেকৈ ডাইৰেক্ট ইয়াতো দিব পাৰে, কিন্তু মই পানীত মিক্স কৰি দিলে বস্তু চেনিখিনি গোটাও হৈ থকাৰ চান্স নাথাকে আৰু সেইকাৰণে মই ইয়াতে গৰম পানী কৰি লৈছিলোঁ। ইয়াতে মই চেনিৰ লগত গৰম পানী কৰি লৈছিলোঁ। ইয়াতে মই চেনি লগাই দিছোঁ লগতে, আন্দাজ নিজৰ জোখ অনুসৰি। আৰু এইখিনি পানী মই ইয়াতে ঢালিম। ইয়াতে মোৰ পানী ঢলা হৈ গ'ল। এইখিনি মই আকৌ ভালকৈ কচিব লাগিব। তাৰপিছত লাষ্ট এণ্ডিংটো মই দেখুৱাই আছোঁ আপোনালোকক। আটাৰ হালোৱা এতিয়া খাম আৰু আমি। নাকত চাহ হাঁহি লওঁচোন তই, ইয়াৰ নাকত কি এইটো লগাই দিছিলি? ইয়াতে গাই চাব পাৰে অল আউটটো খুলি মেলি বেটা আইতাকৰ নাকত ঢালি দি আছিলে, এইটো লগাই আছিলে। এইটো নলয়, কি কৰিছা এইটো? কুচি বেই আইও বাক হৈছিলে। আৰু কৰচোন, আৰু কৰ। কুচি